আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ কৰিছোঁ। আজিৰ শাস্ত্ৰ পাঠ মাৰ্কে লিখা শুভবাৰ্তা 4 নম্বৰ অধ্যায়ৰ 35 পৰা 41 নম্বৰ পদ। সেইদিনা গধূলি হলত তেওঁলোকক ক'লে, আমি সিপাৰলৈ যাওঁ হওক। তেতিয়া তেওঁলোকে লোকসমূহক এৰি থৈ তেওঁ নাৱত যেনেকৈ আছিল তেনেকৈয়ে তেওঁক লগত লৈ গ'ল, আৰু আন আন নাও তেওঁৰ লগত আছিল। পাছে বৰ ধুমুহা বতাহ হলত ঢৌৰ কোবত নাওখন পানীৰে পূৰ হবলৈ ধৰিলে। তেতিয়া তেওঁ নাৱৰ গুৰিফালে গাৰুত মূৰ দি টোপনিতে আছিল। তাতে তেওঁলোকে তেওঁক জগাই ক'লে, হে গুৰু, আমি যে মৰো, ইয়ালৈ আপুনি চিন্তা নকৰেনে? তেতিয়া তেওঁ উঠি বতাহক দবিয়ালে আৰু সাগৰকো ক'লে, শান্ত হৈ থিৰে থাক। তাতে বতাহ গুচিল আৰু অতি শান্ত হল। তেতিয়া তেওঁ তেওঁলোকক ক'লে, তোমালোক কিয় ভয়াতুৰ হৈছা? এতিয়ালৈকে বিশ্বাস হোৱা নাইনে? তাতে তেওঁলোকে অতিশয় ভয় পাই ইজনে সিজনক ক'লে, এওঁনো কোন? বতাহ আৰু সাগৰেও যে এওঁৰ কথা মানে। সেয়া আছিল মাৰ্কে লিখা শুভবাৰ্তা 4 নম্বৰ অধ্যায়ৰ 35 পৰা 41 নম্বৰ পদ। এবাৰ ছাত্ৰৰ দল এটালৈ মুম্বাইৰ ওচৰৰ এলিফেণ্টা কেভ চাবলৈ গৈছিল। ৰাতিপুৱা যাওঁতে সাগৰখন শান্ত হৈ আছে। আবেলি উভতি আহোঁতেহে সাগৰত প্ৰচণ্ড জোৱাৰ আহিল। আমি আহি থকা সৰু নাওখন বৰকৈ খুন্দিয়াবলৈ ধৰাত সকলোৰে মুখৰ মাত ধৰিল। মোৰ কাষতে বহি থকা ছাত্ৰ এজনে মোৰ গাত খামোচ মাৰি ধৰি থাকিল। ইফালে মোৰ নিজৰেই ভয়ত ৰট নাই। মনে মনে কেৱল ঈশ্বৰক প্ৰাৰ্থনা কৰি আছো। তেনেদৰে কুলুং ভুতুং কৰি নাওখন আহি গেটৱে অৱ ইণ্ডিয়া পোৱাৰ পাছতহে সকলোৰে মুখলৈ পানী আহিল। কেতিয়াও সাগৰ নেদেখা বা সাগৰত কেতিয়াও তেনেকুৱা সৰু নাৱত নুঠা যিকোনো মানুহৰে হয়তো এনেদৰে ভয় লাগিলহেঁতেন। যীশুখ্ৰীষ্টৰ শিষ্যসকল কিন্তু সাগৰত মাছ মৰা বা সাগৰত নাৱত উঠাৰ অভিজ্ঞতা থকা লোক আছিল। তথাপি তেওঁলোকৰ ভয় লাগিছিল, কাৰণ ধুমুহা ইমান বেছি আছিল যে তেওঁলোকে অশেষ চেষ্টা কৰিও নাওখন নিয়ন্ত্ৰণ কৰিব পৰা নাছিল, আৰু নাওখন পানীত বুৰিবৰ উপক্ৰম হৈছিল। কিন্তু একে সময়তে প্ৰভু যীশুৱে নাৱত নিশ্চিন্তে টোপনি গৈ আছিল। তেওঁ ধুমুহাক লৈ বা নাওখন আৰু নাৱত থকা শিষ্যসকলৰ বিপদৰ কথাটোক লৈ অলপো চিন্তিত হোৱা নাছিল যেন দেখি শিষ্যসকল আচৰিত হৈছিল আৰু তেওঁক টোপনিৰ পৰা সাৰ পুৱাই দিছিল। শিষ্যসকলে ভয় খোৱাটো যেনে স্বাভাৱিক আছিল, প্ৰভু যীশু নিশ্চিন্তে টোপনি গৈ থকাটো স্বাভাৱিক আছিল, কাৰণ সকলো তেওঁৰ নিয়ন্ত্ৰণতেই চলি থাকে। প্ৰভু যীশু উঠি বতাহক আৰু সাগৰক ডুবিয়ালে আৰু শান্ত হৈ থাকিবলৈ আদেশ দিলে, আৰু সকলো শান্ত হৈ পৰিল। সেইটো আছিল প্ৰভু যীশুৰ আদেশ, আৰু সেই আদেশ সাগৰেও মানিলে আৰু ধুমুহায়ো মানিলে। তাকে দেখি শিষ্যসকলৰ ভয় লাগিল, কাৰণ একমাত্ৰ ঈশ্বৰেহে প্ৰকৃতিৰ ওপৰত তেনেদৰে শাসন চলাব পাৰে আৰু মুখৰ বাক্যেৰে সকলো নিয়ন্ত্ৰণ কৰিব পাৰে বুলি তেওঁলোকে জানিছিল। ঈশ্বৰে মুখৰ বাক্যৰেই সকলো সৃষ্টি কৰিছিল, আৰু যি হবলৈ কৈছিল সেয়েই হৈছিল, যেনেদৰে হবলৈ কৈছিল তেনেদৰেই হৈছিল। ঈশ্বৰেই সাগৰৰ মাজেৰে বাট উলিয়াই মিছৰ দেশৰ পৰা ইছৰাইল আদি উলিয়াই আনিছিল। গতিকে এওঁনো কোন বুলি কৰা প্ৰশ্নটোৰ উত্তৰ তেওঁলোকে নিশ্চয় মনতে পাইছিল। তেওঁলোকৰ লগত একেলগে নাৱত যাত্ৰা কৰি থকা, নিশ্চিন্তে টোপনি গৈ থকা ব্যক্তিজন যে সৃষ্টিকৰ্তা ঈশ্বৰ, সেই কথা তেওঁলোকৰ মনলৈ নিশ্চয় আহিছিল। আমাৰ লগত যেতিয়া যীশু আছে বুলি আমি জানো, তেতিয়া কোনো ধৰণৰ ঢৌ ধুমুহাই আমাক বিতত কৰা উচিত নহয়, কাৰণ সাগৰ আৰু বতাহক আদেশ দি শান্ত কৰা প্ৰভু যীশুৱে আমাৰ জীৱনৰ যিকোনো ধুমুহা মুহূৰ্তৰ ভিতৰতে শান্ত কৰি দিব পাৰে। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰভু যীশুৰ বিশ্বাসী হিচাপে আমি যেন নিৰ্ভয়ে জীৱন যাত্ৰাত আগবাঢ়ি গৈ থাকিব পাৰিম, আৰু যিকোনো বিপদ আপদৰ সময়ত সহায় বিচাৰি প্ৰভু যীশুৰেই কাষ চাপিম। আমাক এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত আমেন।